हेलो एवरीवन अस्सलामु आलाइकुम पेंटिंग ऑफ पारवीन चैनल आपनालोকক আৰু এবাৰ স্বাগতম জনাইছো আজি মই আপোনালোকলৈ লৈ আহিছো বেলেগ ধৰণৰ এটা ভিডিও মই আজি কোনো কালাৰ কৰি নেদেখুৱাও কোনো ডিজাইন নেদেখুৱাও আজি হৈছে পেইন্টিং কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয় মই তাকেই দেখুৱাম আজি যি সকলে নতুনকৈ কৰিব খুজিছে তেওঁলোকৰ কাৰণে এটা আইডিয়া ল'ব পাৰিব আৰু লাষ্টত কিমান টকা খৰচ পৰে হেতু মই অলপ কৈ দিম ইয়াতে মই বস্তুখিনি লৈ লৈছো প্ৰয়োজনীয় প্ৰথমে লাগিব আপোনাৰ কাপোৰ তে যদি প্ৰথমে কৰিব খুজিছে তেনেহলে কটনৰ কাপোৰ ল'ব এটো কটনৰ কাপোৰ 2x2 रुपया এবিলাক এতি মই বেবি ফ্ৰক বিলাক বনাও গৰমত পিন্ধিবলৈ খুবেই আৰাম এতিয়া কাপোৰটো হৈছে মেন যদি প্ৰথমে কৰিব খুজিছে তেনেহলে পুৰণা কাপোৰবিলাকত আগতে প্ৰেক্টিস কৰিব পিছত নতুন কাপোৰ ল'ব তাৰ পিছত লাগিব আমাৰ কালাৰ মেন বস্তু যে কালাৰটো এটো হৈছে কেমেলৰ কালাৰ ইয়াতে এই কালাৰ বিলাক এটা বাকসত মানে এটা কালাৰে থাকে তাৰ পৰা আপোনাৰ যিমান লাগে লৈ আহিব পাৰে এই কালাৰ বিলাক 25 টকাকে লয় এক পিছত কেমেলৰ এটো ফেব্ৰিকা এক্রিলিক কালাৰ এই কালাৰ বিলাক বহুত দিন চলে বহুত কাপোৰ পেইন্টিং কৰিব পাৰে তাৰ পিছত এটা আছে বাকসত এটো ফেব্ৰিক্ৰাল এক্রিলিক কালাৰ সানফ্লাৱাৰৰ এটো বহুত ভাল কালাৰ ইয়াতে 10টা কালাৰ থাকে 10টা কালাৰৰ এটা সেট এটো কিনিলে মানে কোনো কালাৰৰ প্ৰয়োজন নহয় আপুনি সব কাপোৰতে কালাৰ কৰিব পাৰিব ইয়াতে মোৰ আগৰ কালাৰ বিলাক শেষ হ'ল মই নতুন কি কালাৰ আনি ভৰাই থলো এটো 225 টকা লয় এটা বাকসত ইয়াৰে সৰু এটা সেটো আছে তাতে অলপ কম লয় কালাৰ কম থাকে মই এটো অনলাইনৰ পৰা অৰ্ডাৰ কৰি আনিছিলো আপুনি দোকানৰ পৰা ল'ব পাৰে যিকোনো ষ্টেচনাৰী দোকানত পায় বুকশ্বপতো পায় তাৰ পিছত লাগিব ব্ৰাছ এটো পেন ব্ৰাছ পেইন্টিং কৰা ব্ৰাছ বিলাক অলপ বেলেগ থাকে কাপোৰত পেইন্টিং কৰা এটো দোকানত কলে দি দিব তেওঁলোকে আৰু ব্ৰাছৰ সেট কিনিব নালাগে সব ব্ৰাছ ইউজ নহয় দুটা ব্ৰাছ ললে হল এটো 3 বা 4 নম্বৰৰ ৰাউন্ড ব্ৰাছ আৰু এটা হল 0 নম্বৰৰ ব্ৰাছ তাৰ পিছত লাগিব আমাৰ ফ্ৰেম এটো এটা ফ্ৰেম আপুনি ল'ব পাৰে অৱশ্যে ডাট কাপোৰ হলে ফ্ৰেম নালাগে তাতে তলত পেপাৰ অলপ বিছাই ললে হল আৰু যদি কাপোৰটো পাতল হয় তেনেহলে ফ্ৰেম ইউজ কৰিব পাৰে কাৰণ কাপোৰটো পাতল হলে তলেদি কালাৰটো ওলাই যোৱাৰ চান্স থাকে এই কাৰণে ফ্ৰেমটো ব্যৱহাৰ কৰিব তাৰ পিছত লাগিব আমাৰ আৰু এটা বস্তু এটা হৈছে ডিজাইন এতিয়া ডিজাইনটো নহলেনো কি আঁকিব সেই কাৰণে ডিজাইনটো খুবেই প্ৰয়োজন এতিয়া ডিজাইনটো কিনি পোৱা যায় নে নাযায় মই নাজানো মই নিজে আঁকিলো আপোনালোকে চেষ্টা কৰি চাব হৈ যাব তাৰ পিছত এটা ইয়াৰে কিমান দাম পৰিব হেতু ধৰক কাপোৰ ললে 2 মিটাৰ 200 টকা এটা ফ্ৰেম 100 টকা কালাৰ ললে 100 টকা আৰু ব্ৰাছ দুডাল ধৰক 40-50 টকা নহলে মোটামুটি 400-500 মান টকা খৰচ কৰিলে আপোনাৰ ধুনিয়াকৈ আপুনি পেইন্টিংৰ কাম আৰম্ভ কৰিব পাৰিব আৰু 500 টকা নো কাৰ হাতত থাকে আজিকালি ছোৱালী বা মহিলাসকলৰ হাতত থাকে তে আৰম্ভ কৰিব পাৰে এইখিনি বস্তু লৈ পেলাই ইমান টকা খৰচ কৰি তেনেহলে যদি ভাবি আছে কৰিম বুলি তেনেহলে দেৰি নকৰিব আৰম্ভ কৰি দিয়ক প্ৰথমে আঁকি নিজে ব্যৱহাৰ কৰক চাব মানুহে ল'ব বিচাৰিব আপোনাৰ পৰা আৰু আপুনি যদি ভাবিছে ব্যৱসায় ভিত্তিক সৰু সুৰা ব্যৱসায়ৰ নিচিনা কৰিম বুলি ভাবি আছে নিজে টকা উপাৰ্জন কৰিম বুলি ভাবি আছে তেনেহলে আৰম্ভ কৰি দিয়ক আজিলৈ ইমানেই বিদায় লৈছো আসসালামু আলাইকুম